আজি হুদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ওদালগুৰি জিলা সমিতিয়ে এই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি প্ৰত্যেকটো গাঁৱৰ চুকে কোণে আমি সোমাইছোঁ আৰু এটাই লক্ষ্য এটাই উদ্দেশ্য যে অসম চৰকাৰে যি STৰ ভি চান্থালসকলক অন্তৰ্ভুক্ত তাত উল্লেখ কৰিছে মানে আদিবাসী বা টি ট্ৰাইব হিচাপে উল্লেখ কৰিছে কিন্তু আমি আশাবাদী আশা আছিলোঁ কিন্তু অসম চৰকাৰে আমি যেনেধৰণে আশা কৰিছিলোঁ সেই ইয়াৰ মতে অসম চৰকাৰে কিন্তু আমি দেখিবলৈ পোৱা নাই যে প্ৰতিবেদনখন প্ৰস্তুত কৰাতে আমি হুদৌ চাওতাল ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু ST ভি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু আজি এই হুদৌ চাওতাল ছাত্ৰ সন্থাই ৰেলীৰ উদ্দেশ্যটো হ'ল যে প্ৰত্যেকটো গাঁৱৰ ৰাইজৰ লগত আমি কথা পাতিছোঁ আৰু যি অনাগত নিৰ্বাচন এই অনাগত নিৰ্বাচনৰ অসম চৰকাৰে যি পলিচি সেই পলিচিত আমি কেতিয়াও সন্তুষ্ট নহয় আৰু অসম চৰকাৰে যেনেধৰণে চান্তালসকলক আগুৱাই যোৱা ক্ষেত্ৰত তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল কিন্তু আজিলৈকে অসম চৰকাৰৰ আমি এই পলিচি বা এই মেকানিজম আমি দেখিবলৈ পোৱা নাই আমি হুদৌ চাওতাল ছাত্ৰ সন্থাই আজি ৰেলীৰ জৰিয়তে আমি আমাৰ জনগোষ্ঠীক আমি সজাগ কৰিছোঁ যে যি অনাগত নিৰ্বাচনত ইয়াত যিসকল BJPৰ বা NDA থকা যি ৰাজনীতিক দলসকলে আমাক গাঁৱত কেম্পিং কৰিবৰ কাৰণে আহিব তেখেতসকলে সম্পূৰ্ণভাৱে তেখেতসকলৰ জেগা বা তেনেকৈ স্থান দিয়া নহ'ব কাৰণ আমাৰ কাৰণে যোন চৰকাৰে নহওক আমাৰ ইছ্যুৰ ওপৰত যদি কথা নাপাতে আমাৰ বিষয়টোৰ ওপৰত যদি গুৰুত্ব নিদিয়ে তেনেহ'লে এই নেতাবোৰক আমি প্ৰত্যেকটো গাঁৱত সোমাবলৈ তেখেতসকলক বাধা দিয়া হ'ব আৰু আজি এই ৰেলীৰ জৰিয়তে অসম চৰকাৰক জনাব বিচাৰিছে শীঘ্ৰে আমাৰ জনজাতিকৰণ বিষয়টো গুৰুত্ব সহকাৰে লৈ আমাৰ সমাধান কৰিব লাগে অন্যথা চাওতাল জনগোষ্ঠীয়ে চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আজি সজাগতা ৰেলী কৰিছোঁ আৰু অনাগত দিনত আমি সজাগ হৈছোঁ সচেতন হৈছোঁ আৰু আমি অসম চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যদিহে আপুনি জনজাতিকৰণৰ বিষয়টো আপুনি সদনত উত্থাপনো কৰিব নোৱাৰিলে বা চান্তালসকলক অধিকাৰো দিব নোৱাৰিলে আৰু যদি সেয়াই কৰে অনাগত দিনত চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্ব চাওতাল ৰাইজে আপোনাৰ সময় থাকোঁতে আপোনাক সজাগ হওক অন্যথা আমি 2026 চনৰ যি নিৰ্বাচন আছে তাত চাওতাল ছাত্ৰ সন্থাই বা চাওতাল ৰাইজে আপোনাক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈছে।